বিহু বুলি পিঠা বনাইছো নোখোৱা নেকি? হয় নেকি মা? বিহু বুলি পিঠা বনাইছা? খাম দিয়া খাম। ৰতন, তোমাৰ দেউতা ক'ত গ'ল? চাহ খাম গৈছিলে। মা, দেউতাই বিহু বুলি গাখীৰ টেকেলি আনিব গৈছে জলপান খাবলৈ। হয় নেকি ৰতন? হয় মা, হয়। তুমি টিংকুল আৰু ৰঞ্জনহঁতকো মাতি দিয়া পিঠা খাবলৈ। ঠিক আছে মা, মই মাতি দিমগে দিয়া। মই এতিয়া যাওঁ। হ'ব ৰতন, তুমি যোৱা। হয় দেই, বিহু বুলি পিঠা এটাও খোৱা নাই ল'ৰাটোৱে। যাওঁ আৰু মই পিঠা আৰু সাজু কৰোঁগৈ। আমাৰ ঘৰত বিহু খাবলৈ আহিবা দেই। হ'ব ৰঞ্জন। মোক নামাতা নেকি? সেই তুমি আহিবা দেই। ইয়াত কি কৰি আছা লুকন? আমাৰ ৰতন নেকি? হয় হয়, তোমালোকক এটা ভাল খবৰ আছে। কি ভাল খবৰ? আমাৰ ঘৰত বিহু খাব যাবাচোন, আজি পিঠা বনাইছো তোমালোকলে। হ'ব, আমিও যাম। আমাৰ ঘৰলৈকো আহিবা দেই। হ'ব ৰঞ্জন, আহিবা। তোমালোক তিনিটা আহিবা আমাৰ ঘৰত, পিঠা বনাইছো নহয়। ঠিক আছে, তোমালোক থাকা দেই। মই যাওঁ, মোৰ ঘৰত কাম আছে মানে বিহু কথা যে পিঠা চিঠা বনাইছো আৰু। তাকে ৰতনে মাতিছে, যাবানে তোমালোক? যাব লাগিব। হয়, ঠিকে কৈছা। হয় বাৰু দেই, বিহু বুলি মাতিছে, বেচেৰা নগলে বৰ বেয়া পাব। আমি যাব লাগিব। ব'লা আমি সেই পুখুৰীটোৰ ওচৰত যাওঁ, অলপ কথা পাতোগৈ তাত গৈ, মাছ চাম আৰু। আজি বোলে সেই পুখুৰীটোত মাছ ধৰা কথা আছে। বোলা বোলা বোলা। হয় নেকি? ব'লা আমি চামগৈ, ব'লা। ব'লা। শুনা না, মোৰ ভোক লাগিছে দেই, মই বেছি দেৰি নকৰো। হ'ব ব'লা, আমাৰ ঘৰতে বিহু খাবা। টিংকুল, ইমান ডাঙৰ ডাঙৰ মাছ চোৱাচোন। হয় দেই, ইমান ডাঙৰ ডাঙৰ মাছ। ব'লা আজি আমি ধৰি লৈ যাওঁ, মা দেউতাই ভাল পাব। সঁচাকে দেই, ব'ল। সঁচাকে দেই, যাওঁ ব'লা। শুনা, তাত পানী বহুত কম, মাছকেইটা যাব পৰা নাই। আমি ধৰোঁগে, ব'লা। ব'লা। ইমান দেৰি কৰিছা তোমালোকে, মাছমৰীয়া এতিয়া আহিবই আৰু। হয় তুমি ঠিকেই কৈছা, মাছমৰীয়া আহিব এতিয়া। ব'লা যাওঁ ব'লা। ল'ৰাহঁত, তহঁতে ইয়াত মাছ ধৰিব আহিছ নেকি? নাই দাদা, আমি ইয়াত মাছ ধৰিব অহা নাই। হয় দাদা, আমি এই পুখুৰীটো চাবলৈহে আহিছো। মিছা নকবি তহঁতে, সঁচা কথা ক। সঁচাকে দাদা, আমি এনেই চাবলৈ আহিছিলো, আমি মাছ ধৰিবলৈ অহা নাই। দাদা, আমাক নামাৰিব, আমি পুখুৰীটো চাবলৈহে আহিছিলো। হ'ব, তহঁতি ইয়াৰ পৰা যা এতিয়া, নহ'লে মই ধৰি লৈ যাম। হ'ব দাদা, আমি যামগৈ। ভালেই হ'ল এহেঁতক খেদিলো, এতিয়া মই মাছকেইটা ধৰি লৈ যাম। অকলে ধৰিব নোৱাৰো, বছকো ফোন কৰো। বছ আহিলে। আহিলো মই। বছ কি ক'ব, ডাঙৰ ডাঙৰ মাছ কেইটামান আছে, ধৰি লৈ যাওঁ, মাঘৰ বিহু খাব পাৰিম। পিছে পুখুৰীটো কাৰণো? বছ ডাঙৰ ডাঙৰ মাছ কেইটামান আছে, ব'লক ধৰি লৈ যাওঁ। তোমালোক আহিলা? হয় আহিলো। ঠিকে ক'লা আৰু ইমান দেৰি ক'লা যে? নকবা, বাটত এই পুখুৰীটোত তোমালোকৰ নেকি পুখুৰীটো, তাত মাছ ধৰিছিলে। সেইটোতো আমাৰ পুখুৰী। ৰ'বা মই দেউতাক ক'ব লাগিব। তোমালোক পালাহি। হয় খুৰা, আমি আহিলো। দেউতা, তাকে আমাৰ পুখুৰীটোতে টিংকুলহঁতে কিবা মাছ ধৰিছে বুলি কৈছে, সঁচা নেকি? নাই ধৰা, কোনেনো ধৰিব? মইতো ধৰিবলৈ পাওঁ নাই কাকো। সঁচাকে খুৰা, আমি ধৰা দেখি আহিছো। তেনে ব'লা যাওঁ আমি। ব'লা দেউতা, ব'লা আমি যাওঁচোন, চাই আহোঁগৈ কোনেনো মাছ ধৰিছে। ৰ'বা বৰষুণ দিছে, বৰষুণটো এৰি লওক। ঠিক আছে ব'লা যাওঁ, বৰষুণ এৰিলে। ব'লা আমি গৈ থাকো সোনকালে, নতুন চোৰ আহিছে যদি পলাই গুচি যাব। হয় খুৰা, ব'লক যাওঁ আমি। সঁচাকে খুৰা, আমি চোৰকেইটা ইয়াতে দেখিছিলো। সঁচাকে খুৰা, আমি ইয়াতে দেখিছিলো চোৰকেইটা। চাওকচোন, মাছ তিনিটা আছিলে, এতিয়া এটাহে আছে। হয়, এই দুটা চোৰে নিব। ৰ'বা, মই পুলিচক ইনফৰমেশ্যন কৰি চোৰকেইটা ধৰি আছো। তোমালোকে চোৰকেইটা দেখিলে চিনি পাবানে? পাম খুৰা। ঠিক আছে তেতিয়াহ'লে, মই ৰ'বা পুলিচক ফোন এটা কৰো। হ'ব দেউতা, মই টিংকুল আৰু ৰঞ্জনক পিঠা খাবলৈ ঘৰলৈ লৈ লওঁ। তুমি ইয়াতে থাকি পেলাই পুলিচক কৈ পেলাই চোৰকেইটা ধৰা দেই। দেউতা, আমি যাওঁ। হ'ব তোমালোক যোৱা। আমাক খুন্দিয়াবলৈ আপুনি কোন ঐ? ৰতন, চোৰ এইটোৱে আছিলে। আঁতৰি দে। নহ'ব দাদা, যাব নোৱাৰিব দেই এতিয়া। আপুনি চোৰ কৰিছিলে আমাৰ পুখুৰীত মাছ। ৰতন, চোৰ এইটোৱে আছিলে। দেউতা, চোৰকেইটা দেখি আহিছিলো বাটত। হয় খুৰা, দেখি আহিছিলো আমি। হয় নেকি? ঠিক আছে, তোমালোক যোৱা, মই ফোন কৰি পুলিচক লৈ গৈ আছো। তাকে মাছ খাই এদায় কৰি দিলে চোৰে। ছাৰলৈ ফোন এটা কৰি মাতি দিওঁ। ছাৰ ক'ত আছে?
এই মোৰ ফিচাৰীটোত মাছ চুৰ কৰিলে। আপুনি আহকচোন সোনকালে। হ'ব ছাৰ, হ'ব। হয় কওকচোন, ফোন কৰিছিলা? অলপ সময় আগতে এই পুখুৰীটোৰ পৰা চোৰে মাছ চুৰ কৰি লৈ গ'ল। হয় নেকি দাদা? তাকে ছাৰ, চোৰকেইটা ধৰি দিবচোন সোনকালে। ঠিক আছে, আমি সোনকালে চুৰ ধৰি আছো। তাকে চুৰটো কেনেকুৱা আছে আপুনি দেখিলে চিনি পাব না? ঠিক আছে ছাৰ, মোৰ ল'ৰাটোৱে দেখিছিলে। মই তাক পঠাই দিম, আপুনি তাক লগত লৈ যাব, চোৰটো ধৰিব। হ'ব ঠিক আছে, মই এতিয়া যাওঁ। ৰ'ব ছাৰ, মই ৰতনক ফোন এটা কৰোঁ। ৰতন বাবা ক'ত আছা? এই ছাৰ আহিছিলে পুখুৰী পাৰতে আছা, আহাচোন তুমি। ছাৰ মোক মাতিছিলে। হয় ভাইটি, তোমাক মই মাতিছিলো। তুমি চুৰটো চিনি পাবানে বাৰু? হয় ছাৰ, পাম মই চোৰটো। আগৰ ৰাস্তাটোদি গৈছে। সেই আগৰ ৰাস্তাটোদি যাওঁ ব'লা। হ'ব ছাৰ, ব'লক। ছাৰ, চোৰটোৱে বাইক এখন লৈ আহিছিলে। হ'ব ভাইটি, ব'লা। ব'লক ছাৰ, যাওঁ। ছাৰ, অথনি চোৰটো এইকণতে দেখিছিলোঁ। ছাৰ, চোৰ এইকেইটা। ঐ বাইক ৰখ। বছ, পুলিচ আহিছে। ঐ বাইকৰ পৰা নামা তহঁতে। ভাইটি তুমি যোৱা, মই ইহঁতক থানালৈ লৈ যাওঁ। হ'ব ছাৰ, মই যাওঁ। ব'ল, তহঁতৰ থানাত ব'ল। তোমালোক আহিলা? হয় খুৰী, আমি আহিলো। হয় মা, টিংকলহঁতক মই লৈ আনিলোঁ বিহু খাবলৈ, তুমি কৈছিলা নহয়। ভালে কৰিলা। তোমালোক বহা, মই তোমালোকলৈ চাহ আৰু জলপান ব্যৱস্থা কৰোঁগৈ। ঠিক আছে খুৰীদেউ। তোমালোকে চাহ খোৱা। খোৱা, পিঠা আৰু নাৰিকল জলপান দিছো। তোমালোকে খাই লোৱা সোনকালে। হ'ব খুৰী, আমি খাইছো বাৰু। এই ৰতন, আমাৰ ঘৰলৈ যাবা দেই বিহু খাব। খুৰী আপুনি যাব দেই। হ'ব, যাম দিয়া।